আজি কি বাৰ? আজিচোন 10 তাৰিখ। মোৰ পৰা যে ৰাজুই টকা 5,000 নিছিল, আজিচোন 3 বছৰেই হ'ল। সুতো নাই, মূলো নাই। এটা ফোনকে কৰোঁ। হেল্ল' ৰাজু নে? হয়। ৰাজু, এটা কথা হ'ল নহয়, তুমি যে মোৰ পৰা টকা 5,000 লৈছিলা, আজি 3 বছৰেই হ'ল। সুতো নাই, মূলো নাই। হেল্ল' কি কৈছা? টকাখিনি কেতিয়া দিবি? মোৰ নেটৱৰ্কৰ প্ৰব্লেম, মই একো শুনি পোৱা নাই। হেল্ল' তুমি শুনা নাই? তুমি যে মোৰ পৰা টকা নিছিলা। হেল্ল' মোৰ নেটৱৰ্কৰ প্ৰব্লেম, মই একো শুনি পোৱা নাই। মানে নহয়, মোৰ টকাখিনি কেতিয়া দিবি? হেল্ল' কি কৈছা? পূজা চাব যোৱা? হেল্ল' তুমি কি কৈছা? মই একো শুনি পোৱা নাই। মানুহৰ বৰ চতুৰ, কেনেকৈ তাৰ পৰা টকাবোৰ উলিয়াব পৰা যায়? বাৰু এটা বুদ্ধি কৰা যাওক। আৰু ফোন কৰিছে, নধৰিলেও দিগদাৰ। কিয় ফোন কৰিছা? হেল্ল' ৰাজু, তুমি আজি আমাৰ ঘৰত আহিবা। আজি মোৰ বাৰ্থডে, গাহৰি 5 কিলো আনিছো, তুমি আহিবা। হ'ব, তুমি চিন্তা নকৰিবা, মই যাম। আৰু শুনা, পিছে তুমি মোৰ টকাখিনি কেতিয়া দিবা? হেল্ল' তুমি কি কৈছা? মই একো শুনি পোৱা নাই। হেল্ল' তুমি শুনা নাই? কেনে মানুহ যে এইজন, খানাৰ কথা ক'লে শুনে, কিন্তু টকাৰ কথা ক'লে নুশুনে। আজি তোক খানা ভালকৈ খুৱাম। চালা কেৱল টকাৰ কথাই কয়। জ্যোতি, কি কৰি আছা? দেখা নাই নেকি মই ডান্স কৰি আছো? যোৱা ইয়াৰ পৰা। তেনেকৈ কিয় কোৱা? যদি দেখিছ মই কি কৰি আছো, প্ৰশ্ন কিয় কৰিছ? যোৱা ইয়াৰ পৰা। তেনেকৈ কিয় কোৱা জ্যোতি? তোমাৰ কথাত মোৰ বুকুত আঁতুৰিৰে কোৱা যেন লাগিছে। ইয়াৰ পৰা যাবিনে নে মই কেকুৰি দাখন আনিব লাগিব? বল ইয়াৰ পৰা বল। যদি তাক ইমান খং কিয় কৰিছা? চা মীৰা, মই যে চাউল বাচি আছো তুমিও দেখিছা, কিন্তু সেই সকলো দেখিও মোক সুধিছে মই কি কৰি আছো। নহ'লে ইমান খং কৰিব নালাগে। পিছে যদি আজি তুমি নৈৰ পাৰলৈ ফুৰিবলৈ যাবানে? হ'ব দিয়া, আবেলি তুমি ওলাই আহিবা। বাৰু এতিয়া যাওঁ। ঠিক আছে, যোৱা এতিয়া।
ঐ তোৰ মাস্ক ক'ত এইটো কি বস্তু স্যার মাস্ক চিনি নোপোৱা মই যে এইখন পিন্ধি আছো তোৰ ক'ত আছে স্যার ক'ত আছে ঘৰত আছে স্যার ঘৰত আছে দিয়া 500 টকা ফাইন দিয়া স্যার অলপ কম কৰিব নোৱাৰে নে মোক কি পইচা মাছৰ বেপাৰী উলিয়াই ভাবছা ফাইনত দৰ দাম কৰিব ওলাইছ ওলা পইচা ওলা স্যার বাকি আছে না নাই বাকী তোক কিহৰ বাকী লাগে মানে স্যার আমাৰ লগত পইচা নাই নহয় পইচা কথা কৈছি স্যার নাইকি ছাগলী এটা গাভী নিছে চানা বেছি পইচাটো দিম কি ক'লে ছাগলী গাভী নিছে ছাগলী পোৱালি দিব ছাগলীটো ডাঙৰ হ'ব আৰু সেই ছাগলীটোক তুমি বেছি কেনে মোক ফাইনৰ পইচা দিবা মোক বুৰ্বক পইচা হয় স্যার দিম চাইকেল থোৱা আৰু এটা কাণত ধৰি থকা অ কান্দা কৰা আসিবার ওই র র র মোক কিবা কৈছে স্যার মোক কিবা কৈছে স্যার তুমি মুখত এখন কি পিন্ধিছা মাস্ক স্যার এইখন মাস্ক হয় স্যার বাহ কি সাংঘাতিক মাস্ক তোমাৰ নাম কি পিছে ননসেন্স তুমি মোক ননসেন্স বুলি কৈছা হয় স্যার মানুহে মোক ননসেন্স বুলিয়ে মাতে আসলতে মোৰ নাম বিকাশ হয় নেকি স্যার মাস্ক নিপিন্ধিলে আপুনি ফাইন লয় নহয় হয় এয়া চৰকাৰৰ নিয়ম স্যার আপোনাৰ মাস্ক খুলি গৈছে এতিয়া আপোনাৰ ফাইন লিখক কি মই ফাইন দিব লাগে জয় অবৰা কি যে মানুহ লগ পাওঁ